হাতৰ এটা সুধিম, তহঁতি উত্তৰ দিবি। ছাৰ আপুনি হাতৰটো উদক। এনেকুৱা এটা বস্তু আছে যিয়ে বতাহ খাই জীয়াই থাকে, বতাহতে উৰে আৰু বতাহ শেষ হ'লেই মৰে। এনেকুৱা কি বস্তু আছে যাৰ খাদ্য হৈছে বতাহ আৰু বতাহতে উৰে আৰু বতাহ শেষ হ'লেই মৰে? উত্তৰ দে, উত্তৰ দে। ৰ'ব ছাৰ, চিন্তা কৰি আছো। অ' ছাৰ, আমিচোন পাত্তাই পোৱা নাই। বেলেগ খাটাৰা হাতৰ ওচৰত যিয়ে বতাহ খাই জীয়াই থাকে, এইটো কেনেকুৱা বস্তু নো? পাৰ যদি উত্তৰ দে, নহ'লে চাৰেণ্ডাৰ কৰ। আমি নোৱাৰিম ছাৰ, আপুনি উত্তৰটো দিয়ক। শুন তেতিয়াহ'লে, বেলুনটো আকৌ। অহ ছাৰ, তেনে সহজ আছিলে উত্তৰটো। অ' ছাৰ, এইবাৰ আমাৰ পাল। আমি প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিয়ক। মই ৰেডি আছো, সোধ। মোৰ প্ৰশ্নটো হৈছে, কোনবিলাক গৰু চাৰিটা ঠেং নাথাকে? এইটো কি খাটাৰা প্ৰশ্ন সুধিলি অ'? গৰু গৰুৱেই, গৰু হ'লে চাৰিটা ঠেং থাকিবই। ন' ছাৰ, আপুনি উত্তৰটো দিবই লাগিব। বলদ গৰু, গাই গৰু, জাৰ্চি গৰু, দমৰা, দামৰি, এইবিলাকতো চবৰে চাৰিটা ঠেঙেই থাকে। ই আকৌ কি গৰুৰ কথা সুধিলে? মই একো বুজিয়ে পোৱা নাই দেই। কিবা গৰু আছে জানো? সুধিছে যেতিয়া নিশ্চয় থাকিবই। অ' ছাৰ, ৰ ভাবি আছো। না মই নোৱাৰিম পাই, তহঁতিয়ে কচোন। ছাৰ, আপুনি মই খঙতে কাবাক গালি দিওঁতে কওঁ যে গৰু, সেই গৰু চাৰিটা ঠেং নাথাকে ক। অ' তহঁতি ঠিকেই কৈছ দে, হা। এতিয়া তহঁতি কচোন ৰাকেশৰ শব্দৰ অৰ্থ। ছাৰ, ৰা মানে ৰাহু, কে মানে কেতু, হ মানে শনি। মজা। আজিলৈ হ'ব দে, ক্লাছটো ছুটি। অ'কে ছাৰ।